हेलो फ्रेंड्स की खबर आपनालोকৰ আজি आपनालोকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছো আহকচোন ৰেচিপিটো চাও এয়া পুৰত জাহাজী কল তিনটা লৈছো এয়া পিঠাগুৰি অকমান লৈছো এয়া হালধি নিমখ আদা নহৰু পেষ্ট ধনিয়া আৰু জিৰা পাউডাৰ এয়া মিক্স পাউডাৰ অকমান এতিয়া কল কেটাৰ এনেদৰে বাকলিবোৰ গুছাই ল'ব লাগিব এনেদৰে বাকলিবোৰ গুছাই ল'ব ধুনিয়াকে এতিয়া কলকেটা ধুই ললো ধুই পেলাই এনেদৰে মাজতে এটুকুৰ কৰি পেলাই এনেকে কাটি লৈছো টুকুৰা টুকুৰকৈ এতিয়া ইয়াতে হালধি নিমখ আদা নহৰু পেষ্ট জিৰা ধনিয়া গুৰি জলকীয়া গুৰি গুটেইখিনি দি পেলাই ভালদৰে মেৰিনেট কৰিব লাগিব আৰু লগতে এয়া পিঠাগুৰি বা চাউলৰ গুৰিখিনি যে আছিল সেইখিনি অকনমান পানী খানি পেলাই এনেদৰে গুটেইখিনি ইয়াতে দি পেলাই মেৰিনেট কৰিব লাগিব খুব ভালদৰে মোহাৰি পেলাই এয়া এইখিনি মোৰ মেৰিনেট কৰা হৈ গৈছে এতিয়া এনেদৰে কেৰাহীখন পাতি দি পেলাই এয়া এনেকৈ দি দিছো এপিস এপিসকৈ ধুনিয়াকে এয়া এনেকে লুটিয়াই দিলো ৰঙচুৱা হৈ আহিছে এয়া হৈ গৈছে এয়া মোৰ কলখিনি ভাজি হৈ গল ফ্ৰেন্ডস আপোনালোকৰ যদি এই ৰেচিপিটো ভাল লাগিছে তেন্তে আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে আজিলৈ আহো ধন্যবাদ